নমস্কাৰ সবকে স্বাগতম। হোৱাটছএপ নিশ্চয় সবে ব্যৱহাৰ কৰে চাগে, কিন্তু হোৱাটছএপৰ কোম্পানীৰ কথা সবে জানেনে? যদি নেজানে ভিডিঅ'টো চাই থাকক, কিয়নো এই ভিডিঅ'টোত হোৱাটছএপৰ কিছুমান নজনা ফেক্টছৰ ওপৰত প্ৰকাশ পেলাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছএপ আৱিষ্কাৰ কৰা মানুহকেইজনৰ নামটো হ'ল ব্ৰায়ান এক্টাৰ আৰু জেন কোম, যোনে 2009ত হোৱাটছএপটো বনাইছিলে আৰু ইয়াৰ আগত এই দুজনে য়াহু কোম্পানীত কাম কৰি আছিলে। য়াহুৰ পৰা ওলাই এই এপটো বনালে। যেতিয়া হোৱাটছএপ বনাইছিলে 2009ত, প্ৰথমতে এই দুজনে হোৱাটছএপ এপটো টুইটাৰ কোম্পানীক দেখুৱালে, কিন্তু টুইটাৰে আইডিয়াটো পচন্দ নকৰিলে আৰু নেগলেক্ট কৰি দিলে। তাৰে পিছত ফেচবুকৰ ওচৰলৈ গ'ল, কিন্তু ফেচবুক কোম্পানীয়েও একো ইণ্টাৰেষ্ট নেদেখালে আৰু তাৰ পিছত আপোনালোকে সবে জানে যে কেনেকৈ হোৱাটছএপটো পৃথিৱীৰ সবচে ডাঙৰ অনলাইন মেছেজিং এপ বনি গ'ল। আৰু এইটোকে চাই 2014ত ফেচবুকে নিজে হোৱাটছএপৰ ওচৰলৈ আহিলে আৰু $19 বিলিয়ন মানে 1900 কোটি টকাত কিনিবলৈ অফাৰ কৰিলে। যদি ফেচবুকে 2009ত এই হোৱাটছএপটো কিনি ল'লে হয়, তেতিয়া ইমান খৰচ নহ'ল হয়। আৰু এটা কথা জানেনে, যেনেকৈ ফেচবুক মেছেঞ্জাৰ হৈ গ'ল, স্কাইপ হৈ গ'ল, ইনষ্টাগ্ৰাম হৈ গ'ল, এইবোৰ এপে আপোনালোকৰ মেছেজবোৰ ছাৰ্ভাৰত ষ্ট'ৰ কৰি থয়। সেইকাৰণে আমি যদি আনইনষ্টল কৰিও ইনষ্টল কৰোঁ পাছত মেছেজবোৰ ছেভ হৈ থাকে। কিন্তু হোৱাটছএপত এনেকুৱা নহয়। যেতিয়াই আপোনাৰ মেছেজটো কাৰোবালৈ ডেলিভাৰ হৈ যায়, সেই মেছেজটো ছাৰ্ভাৰৰ পৰা একেবাৰে ডিলিট হৈ যায় আৰু অকল আপোনাৰ ফোনতহে ছেভ হৈ যায়। সেইকাৰণে হোৱাটছএপ এপটো এটা ছিকিউৰ আৰু ছেফ প্লেটফৰ্ম হয়, যাতে কোনো ছাৰ্ভাৰটো হেক কৰিব নোৱাৰে আৰু মানুহৰ পাৰ্চনেল মেছেজবোৰ চাব নোৱাৰে। আৰু যদি আপুনি ফোন বদলাব, তেনেহ'লে হোৱাটছএপ মেছেজবোৰৰ এটা বেকআপ নিজৰ ফোনত কৰি থ'ব। আপোনালোকে জানেনে যে এতিয়ালৈ হোৱাটছএপে মাৰ্কেটিঙত 1 টকাও খৰচ কৰা নাই। সেইকাৰণে আমি কেতিয়াও হোৱাটছএপৰ এডভাৰটাইজমেণ্ট দেখি নাপাওঁ। হোৱাটছএপটো একেবাৰে বিনামূলীয়া হয় আৰু আমি ক'তো এডছ দেখি নাপাওঁ। কিন্তু অহা সময়ত আপোনালোকে হোৱাটছএপৰ ষ্টেটাছ ছেকশ্যনত এডছ দেখি পাব পাৰে। আৰু আপোনালোকে জানেনে যে হোৱাটছএপৰ টোটেল ইউজাৰ্ছ 2 বিলিয়ন আছে, মানে 200 কোটিটা মানুহে সদায় হোৱাটছএপটো ব্যৱহাৰ কৰে। আৰু এনেকুৱা ঢেৰ ফেক্টছ আছে হোৱাটছএপৰ ওপৰত। যদি চাব বিচাৰে, এই ভিডিঅ'টোৰ পাৰ্ট 2ত নিশ্চয় কমেণ্ট কৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। কমেণ্ট কৰি নিশ্চয় জনাব। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।